শ্ৰদ্ধাৰ আজি প্ৰয়াত ৰোষেশ্বৰ দাস বাপজনাৰ গৃহত উপবিষ্ট হোৱা সমূহ ৰাইজে তেখেতৰ শোকস্তব্ধ পৰিয়ালক যি সমবেদনা জ্ঞাপন কৰিছে। যিসকল ৰাইজে আজি আহি এই প্ৰয়াত ৰোষেশ্বৰ দাসৰ বাপৰ গৃহত সমবেদনা জ্ঞাপন কৰাত আমি তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু প্ৰয়াত ৰোষেশ্বৰ দাস বাপ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান সমাজৰ সাহিত্য সংস্কৃতিত আমাৰ শংকৰী সংস্কৃতিত আৰু ৰাস ভাওনা আদি অনুষ্ঠানত তেখেতৰ আগ্ৰহী অতুলনীয়। আজি আমি সকলোৱে সোঁৱৰিব লাগিব ভাওনা ৰাস বিহু যিকোনো এটা অনুষ্ঠানত উৎসাহ উদ্দীপনাত তেখেতৰ অৰিহণা অতুলনীয়। আমি আজি সোঁৱৰিব লাগিব তেখেতক। আমাৰ দিহা পৰামৰ্শ আৰু সমাজখনক গঢ় দিওঁতা আৰু সমাজখনক তেখেতে অনুষ্ঠান প্ৰতিষ্ঠান সুপৰিকল্পিতভাৱে ৰূপায়িত কৰে। অনুষ্ঠানত আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন সভাপতি প্ৰাক্তন সম্পাদক আৰু তেখেতে উন্নয়ন সমিতিৰো প্ৰাক্তন সভাপতি সম্পাদক আছিলে কি যে কলা সংস্কৃতিৰ প্ৰতি তেওঁ আগ্ৰহী আছিলে, বহুত আগ্ৰহী আছিলে আৰু জনাই নজনাই কিছুমান কৰিছিলে। আৰু তাৰ কাৰণে মই ধমকিও দিছিলোঁ বহুতো, আৰু তাৰ কাৰণে আজি ইমান বছৰ পাৰ হ'লহি। গতিকে তেওঁ হয়তো ভুল নুবুজিব আৰু বুজাও নাছিল। মোৰ ধাৰণা নাই যে মানে তেওঁ যিখিনি কৰিছিলে তাৰ পৰা সংশোধন হৈছিলে আৰু তেওঁ এটা আশা আছিলে। সেই আশাখিনি আমি আৰু আমাৰ এই সংঘৰ বাপ সমস্তকো আমি আঁকোৱালি লৈ পেলাই কৈছিলোঁ যে বাপজন চন্দ্ৰ বাপজন আছিলে, চন্দ্ৰ বাপকো কৈছিলোঁ যে বাপ আমাৰ সংঘটোত যাতে আপুনি আমাক খোল বাদ্যভাগ ভালমতে আমাক শিকাই কৰি দিয়ে বুজিব বুলি পেলাই প্ৰত্যেকবাৰতে তেখেতৰ হাত আমি তেখেতৰ ঘৰত অনবৰত কওঁতে অলপকৈ হ'লেও যেনে হ'লেও গুৰুঘাটটো মাৰিব পৰা ক্ষমতা এটা আমাৰ মাজত তেখেতে থৈছে চন্দ্ৰ বাপেও। আৰু আমাৰ প্ৰয়াত আমাৰ ৰোষেশ্বৰ দাস বাপে জনাই নজনাই আপোনাৰ শ্ৰীচৰণতে বাদ্যষাৰ উচ্চাৰণ কৰিছোঁ।
পদধূলি হে আমি হিৰে তুলি পুৰাণৰ পদই আমি কে শৰ্মা কুকিল শুৱনি হ'ল শুৱলা মাত আৰু এই নাৰীৰ শুৱনি হ'ল সতীত্বৰ আৰু স্বামীৰ আগত যদি ভাৰ্যাৰ আগত যদি স্বামী মৰি যায় এই সোণ ৰূপ অলংকাৰে সেই ভাৰ্যাক হয় কোনো সভাসদৰ পদধূলি হৈ আমি হিৰে তুলি এই সতী নাৰী এজনীৰ বিষয়লা নাম নুশুয়া নাম নুশুয়া দিনে ৰাতি থাকে তেওঁ স্বামীক ভজিয়া স্বামীক ভজিয়া